নমস্কাৰ মই সীমান্ত আপোনালোকে চাই আছে সীমান্ত অসম চেনেলটো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আৰু এইফালে মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ শিক্ষা সংসদৰ অধ্যক্ষই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। তো আজিৰ এই ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব। আমি প্ৰথমতে জনাব খুজিছোঁ যে যি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হৈ আছিল 18 পৰা যি 21 মে'ৰ ভিতৰত হ'বলগীয়া পৰীক্ষা বাতিল হৈ আছিল, তেনেস্থলত যোৱাকালি আছুৰ সৈতে হোৱা শিক্ষা সংসদ আৰু সেৱাৰ বৈঠকত জনাই দিয়া হৈছে যে তাত পৰীক্ষা বাতিল নহয়, 27 তাৰিখৰ পৰা আৰু অনুষ্ঠিত হ'ব এই পৰীক্ষা। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিয়া হ'ব। তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, আপোনালোকে শেষলৈ চাই থাকিব। তো ইয়াত কোৱা হৈছে যে পৰিস্থিতি বা গুণোৎসৱৰ কাৰণে কেইবাটাও পৰীক্ষা বাতিল কৰা হৈছিল। সেই পৰীক্ষাকেইটা অহা 27 মে'ৰ পৰা পুনৰ আৰম্ভ কৰিব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ প্ৰথম বৰ্ষৰ কাৰণে 28 মে'ৰ পৰা পৰীক্ষাকেইটা অনুষ্ঠিত হ'ব। তো ইয়াত স্পষ্টভাৱে জনাই দিয়া আছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা 27 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এইফালে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টক লৈ কোৱা হৈছে যে জুনৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। 20 জুন বা তাৰ পূৰ্বে ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিক ফলাফলো। আছুৰ দাবীৰ প্ৰতি সঁহাৰি সেৱা আৰু কাউন্সিলৰ ফলাফলৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত বুলি প্ৰকাশ কৰ্তৃপক্ষই, কিন্তু এতিয়ালৈ তাৰিখ ঠিক হোৱা নাই। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম।